আজি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট টুৰিষ্ট অফিচাৰ আৰু SCRT সহকাৰী অধ্যাপক 483 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলোঁ। আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। ADREৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈ আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1.5 লাখতকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। খুব ভাল কথা, খুৱাই বুৱাই ৰাখি দিম। কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত, মই আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰুৱা আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি, হয় নহয়? গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম। একদম চাফা হ'লে ভালে হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লেতো চবেই ভাল পাব। আপোনালোকক এটাই কথা কওঁ যে যোনে যি কয় তাক আপোনালোকে ৰিপৰ্টিং কৰি থাকিব লাগে, কৰি থাকক, এইটো আপোনালোকৰ দায়িত্ব। আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব। এতিয়া কংগ্ৰেছ চাফা কৰিব, এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব? কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগিব। যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম, হয় নহয়? কংগ্ৰেছক চাফা কৰাৰ কথা কিমানে কৈ গ'ল। জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰা, কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব? কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে। যদি চ'ৰ্চটোৱে অপবিত্ৰ হয়, তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয়। গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব। যিদিনাখন কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব, সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে। আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা 1 মাহত বহুত কেইটা টুইট কৰিছোঁ। কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল, কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল, গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে। গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব। যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলিক কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে, তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে। নহ'লে কংগ্ৰেছ এনেকৈ থাকিব, যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয়। চক, এই যে কংগ্ৰেছে কিবা অবজাৰ্ভাৰ দিছে, ভূপেন বৰাক সুধিছে, আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ, সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ, পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ। চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ, দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ, আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ, পাৰ্টীৰ কিবা ভিউজ আছে নেকি? আজিৰ দিনতো আমাৰ পাৰ্টীৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয়, পুৰণা, যাৰ কোনো সম্পৰ্ক নাই। এই যে ডাঙৰ এখন অবজাৰ্ভাৰৰ লিষ্ট পঠিয়ালে, অবজাৰ্ভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াই আছে, কেইখন কি মিটিং হৈছে, এইটো বেলেগ কথা। কিন্তু এই যে অবজাৰ্ভাৰৰ লিষ্টখন যে ওলালে, ভূপেন বৰা কোনোবাই আলোচনা কৰিছে, কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন? ভূপেন বৰা। গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপজিটত থৈ আহিব লাগিব। আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব, সি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰ্ভাৰৰ লিষ্টখন বনালে, তেওঁক কোনোবাই একবাৰ ফোন কৰিছে, ফটো নোহোৱাটোতো এটা সৰু কথা। মই লখিমপুৰত অমুকক অবজাৰ্ভাৰ পঠালোঁ, সেইটো অন্ততঃ ভূপেন বৰাক সুধিব লাগে নে নাই? সেইটোতো সোধা নাই। গতিকে
ভূপেন বৰাই বুলি নহয়, সকলোৱে তাত অপমানিত হয়, কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে। গতিকে অপমান খায়ো তেওঁলোক জীয়াই থাকে, আৰু পাৰিলে মোকে গালি দিব, কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে, সেইটো তেওঁলোকৰ নিয়ম। ভূপেন বৰাক আপোনাৰ লগতো ভাল ব্যক্তিগতভাৱে সুধি ল'ব যে সুধিছিল নেকি, এটা শব্দ সুধিছে নেকি, কোনো নুসুধে। আৰু কি আছিল চব, মই এইটোৱে কৈছো না যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে, কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লো যেতিয়া বাকীকেইটাক পঠিয়াই দিম, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব, এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই, এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। মই সঁচা কৈছো নাই, আপোনালোকে কওক যে ভূপেন বৰা বিজেপিত যাব, এই কথাটো কংগ্ৰেছৰ জাৰ্নেলিষ্টবিলাকে, ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টবিলাকে বেছিকৈ কৈ আছে নে বাজপেয়ী ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে? ডেফিনেটলি ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে। গতিকে কংগ্ৰেছৰ গৃহকণ্ডল এনেকুৱা কাজিয়া পেচাল দুদিন পিছত, কালিও এক জেগাত মাৰপিট হৈছে, এইবিলাক মাৰপিট হুলস্থুল, আৰু যিবিলাক মানুহ কংগ্ৰেছ কৰে তেওঁলোকৰ একেলগ নোহোৱাকৈ কেতিয়া আছে? গালি পাৰাতো চব একেই আছে। অখিল গগৈও মোক গালি পাৰে, লুৰিণ গগৈও গালি পাৰে, চবেইতো গালি পাৰি আছে। তো গালি পাৰা যেতিয়া একেই হৈ আছে, বেলেগ কেতিয়া হৈছে? লোকসভা নিৰ্বাচনত